ব্যৱহাৰ কৰিব লাগে কোৱাচোন? এইবোৰ বাহিৰৰ গামোচা পিন্ধি আমাৰ বিহুটো ৰক্ষা কৰিব আপোনালোকে। আৰু দাদা নিজৰ বুলি মোক আৰু এটা কথা কওক, আপুনি এইটো কি পিন্ধিলে? কি খোহ পিন্ধিলে? নহয়, এইটো কি কুৰ্তা পিন্ধিলে? এইটো জানো আমাৰ পৰম্পৰাগত চোলা হয়? আপুনি পাৰিলে মুগাৰ কুৰ্তা পিন্ধক, পাটৰ কুৰ্তা পিন্ধক, বা বগা আপুনি কটনৰ এটা চিলাই লওক। এইবোৰ পোছাক জানো আমাৰ সংস্কৃতিৰ ভিতৰত পৰে নিজৰ বুলি? কথাখিনি ঠিকেই কৈছে, যুক্তি আছে। ময়ো আমাৰ কমিটিৰ লগত কথা পাতিম। এইবাৰ বিহুত পোছাকৰ পৰা আৰম্ভ কৰি বিহু নাচলৈকে সম্পূৰ্ণ পৰম্পৰাগতভাৱে বিহু পাতিম বুলি আপোনালোকক কথা দিলোঁ। বঢ়িয়া, এয়াহে প্ৰকৃত অসমীয়াৰ কথা। বগী বগী ছোৱালীবোৰ দেখিবলৈ ভাল, দেখিবলৈ ভাল। এই চপাই ললে বুজিবা কেনেকুৱা কাল। ছাৰ মানে বিহু বুলি অকণমান ইহঁতৰ লগতে এই মানুহটো সঁচাকে বহুত লেজি দেই। লাভলি। ৱাও, ইমান ধুনীয়া লাগিছে। ৱাও, ইমান ধুনীয়া লাগিছে তোমাক। কেনেকুৱা? বহুত ভাল লাগিছে। অ মুকুতা, বিহু বুলি এটা ফটো আপলোড দিওঁ ব'লা। নাচি আছে? নাই মানে ইহঁত দুজনী নাচি আছিলে, ময়ো অকণমান ভাগ লওঁ বুলিয়ে আৰু বিহু বুলি। ৰৈ গ'ল কিয়? নাচক। কি ছাৰ? ধৰক। বগী বগী ছোৱালীবোৰ দেখিবলৈ ভাল, দেখিবলৈ ভাল। চপাই ললে বুজিবা কেনেকুৱা কাল। ছাৰে কিয় বা ইমান দেৰি কৰিছে? ক'ত গৈছিলে ছাৰ? এই অলপ ওলাই গৈছিলো। আপোনাৰ কাৰণেই ৰখি আছিলো। হয় নেকি? কিয় ৰৈ আছিলা? ছাৰ বিহুৰ শুভেচ্ছা দিবৰ কাৰণে। ছাৰ আপোনাক বিহুৰ বহুত বহুত শুভেচ্ছা জনালো। তোমালৈও থাকিল বহুত বহুত বিহুৰ শুভেচ্ছা। ধন্যবাদ ছাৰ। থেংক ইউ। ছাৰ গামোচাখন ধুনীয়া লাগিছে ছাৰ। সুস্মিতাই দিছে। আপুনি দিছে? ভাল ভাল। ভাল ভাল বুলি কৈ ওলাই গ'ল যে। ছোৱালী কেতিয়া আহিলা? অথনি আহিলো।